নমস্কাৰ মই আপোনালোকক কৰোনা ৰব কৰোনা কি কাক বোলে এয়া কবলৈ অহা নাই বৰ্তমানৰ ভয়াবহতা চাই আমি কিমান সজাগ হৈছো হেয়াহে কবলৈ আহিছো প্ৰতিদিনে আমাৰ প্ৰবাসী ভাৰতীয়সকলে বা প্ৰবাসী অসমীয়াসকলে বা গভৰ্ণমেণ্টে হওক বা এনজিঅ' সকলে হওক প্ৰতিদিনে ভিডিঅ' পঠাই আছে যে কি সাৱধানতা আমি ল'ব লাগে 1 মিটাৰ ডিষ্টেন্সত আমি থাকিব লাগে জনসমাগমৰ পৰা দূৰত থাকিব লাগে মানুহ আইসোলেটেড হৈ থাকিব লাগে কিন্তু আমি কি কৰি আছো আমি আজিওতো এই গেলামালৰ দোকানত একদম ভিৰ কৰি বস্তু কিনি আছোগে এটিএমৰ আগত একদম লাইন পাতি আছোগে থেপাথেপিকে সন্ধিয়া গৈ পেলাই ফুটবল খেলিছোগে আমি কাৰো কথাই মনা নাই ওকে আমি কথাখিনি জানো তথাপিও নাই মনা কিন্তু কিছুমানে এতিয়ালৈকে কথাখিনি জনাই নাই কালি মায়ে ৰাতি গাঁৱৰ পৰিয়াললৈ ফোন কৰিলে আৰু মানে কৰোনাৰ বিষয়ে গম পাইছে নে নাই পোৱা অলপ সজাগ কৰ বুলি ফোন কৰিলে তেতিয়া খুৰীয়ে ক'লে যে গম পাইছো কৰোনা গান এটা ওলাইছে আৰু কৈছে যে আমাক মাস্ক পিন্ধিবলৈ কৈছে তাৰপিছত আপোনাৰ ভাতখন ভালকে ধুবলৈ কৈছে তাৰপিছত কিবা জনতা কৰ্ফিউ লাগিলে সেইবিলাক হৈছে গম পাইছো কৰোনা কিবা এটা হৈছে আৰু মুঠতে ইমানটো জানিছে তেওঁলোকে বিশেষকৈ গাঁৱৰ সৰ্বসাধাৰণ লোকসকলে গতিকে এইটো আমাৰ দায়িত্ব হৈ পৰিছে আমি যিসকলে জানো এই বিষয়ে আমি নিজেতো সজাগতাবিলাক অৱলম্বন কৰোৱে যিবিলাক আমি গম পাইছো আৰু যিসকলে গম পোৱা নাই যাৰ ছচিয়েল মিডিয়াৰ লগত কানেকশ্যন নাই যাৰ টিভি নাই সেইসকলক ফোন কৰি পেলাই এই বিষয়ে সজাগ কৰি তোলাটো আৰু সেইকাৰণে গভৰ্ণমেণ্টে আপোনাৰ জনতা কৰ্ফিউটো উলিয়াইছে জনতা কৰ্ফিউ কাৰণ আছে কাৰণ বহুতে ইয়াক বৰ পাতলকে লৈছে গভীৰভাৱে লোৱা নাই কিন্তু চাওক আমাৰ যেনেকে জীৱনকাল আছে তেনেকে ভাইৰাছটোৰো এটা জীৱনকাল আছে ই আমাৰ দেহতহে ই মানে নিজৰ বংশ বিস্তাৰ কৰিব পাৰে মানুহৰ দেহত কিন্তু ই যেতিয়া জড় পদাৰ্থ পায় যেনে থুক হেকাৰত যেতিয়া থাকে ইয়াৰ লাইফ চাইকেল ইয়াৰ জীৱনকালটো 3 ঘণ্টাৰ হয় আৰু কপাৰ ষ্টিলত ইয়াৰ 4 ঘণ্টা লুৰ নিচিনা মেটেল বিলাকত ইয়াৰ 12 ঘণ্টা থাকে আৰু আপোনাৰ কাঠত 24 ঘণ্টা থাকে according to Harvard Medical Schools so ইয়াৰ এটা জীৱনকাল আছে ই যদি আমাৰ মানুহৰ সংস্পৰ্শ নাপায় ই বাঢ়িব নোৱাৰে সেইকাৰণে জনতা কৰ্ফিউটো দিয়া হৈছে যাতে মানুহে ৰাজহুৱা স্থানবিলাক এদিনলে বৰ্জন কৰে আৰু সেই ঠাইত থকা যিখিনি ভাইৰাছ আছে সেইখিনি সংক্ৰমণ হ'বলৈ নাপায় আৰু তাতে মৰি যায় এই কথাখিনি জানক আৰু নিজে সজাগ হওক আৰু আনকো সজাগ কৰি তোলক এইটো বৰ বেয়া ষ্টেজ এটাত আছে গম পাইছেনে আমি 130 কোটি ভাৰতীয় আছো আৰু আমাৰ দেশখন এখন ডেভেলপড কান্ট্ৰি নহয় গতিকে কিবা এটা যদি ভয়াবহ হ'বলৈ হয় নহয় বহুত বেয়াকে মহামাৰী ৰূপ ল'ব ই বৰ বেয়া ৰূপ ল'বগে যিটো নেকি কণ্ট্ৰল নাহিবগে যি বিষয়ে নেকি বেলেগ দেশেও চিন্তা কৰিছে আমাৰ বিষয়ে কাৰণ আমাৰ জনসংখ্যা বহুত বেছি গতিকে আমি নিজে সাৱধানতা অৱলম্বন কৰো আৰু যিসকলে এই বিষয়ে জনা নাই যিসকলে বুজা নাই তেওঁলোকক বুজাও যে কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু যিসকলে এতিয়াও এই কথাবিলাক জানিও পাতলকে লৈ আছে গভীৰ হোক কথাটোক লৈ কাৰণ দেখিছে ইটালীত কি হৈছে স্পেইনত কি হৈছে চাইনাত কি হৈছে আৰু আমাৰ প্ৰবাসীসকলেও আমাৰ কাৰণে চিন্তা কৰি প্ৰতিদিনে ভিডিঅ' পঠিয়াই আছে যে আমাৰ ইয়াত কি হৈছে চোৱা আৰু অসমখনক বচোৱা ধন্যবাদ